নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ লৈ আহিছোঁ কেইটিমান মহৎ লোকৰ বাণী। এলেহুৱা মানুহৰ শৰীৰ পেলাই থোৱা চাবিৰ নিচিনা। ব্যৱহাৰ নকৰা চাবিত যেনেকৈ মামৰে ধৰে, কামত নলগোৱা শৰীৰতো সেইদৰে ৰোগ হয়। জ্ঞানী ৰিচাৰ্ড। মদ এনে এবিধ বস্তু যি জীয়াক মাৰে আৰু মৰাক সংৰক্ষণ কৰে। জামাকচ। সংসাৰত কোনো কাম কৰিবলৈ হ'লে মানুহক ভাবিবলৈ বাধ্য কৰাব লাগিব যে সেই কাম তেওঁলোকৰ বাবেই কৰা হৈছে। লাখুৱেৰ। বিৰহৰ এটোপাল চকুলো মিলনৰ হাজাৰ আনন্দতকৈও মহান। মাইকেল এঞ্জেলো। যেতিয়া মৃত্যুৰ সম্ভাৱনাৰ মুখামুখি হোৱা তেতিয়া বুজিব পাৰিবা জীয়াই থকাৰ কিমান প্ৰয়োজন আৰু কিমান কাম কৰিবলৈ বাকী আছে। ষ্টিফেন হকিং। দেশে বিচাৰে স্বাধীনতা, জাতিয়ে বিচাৰে মুক্তি, জনগণে বিচাৰে বিপ্লৱ। মাও চে তুং। বিপুল বেদনাই মানুহক মহান কৰে। লাৰোচো ফুকু। আজিলৈ ধন্যবাদ। আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে।